নমস্কাৰ বন্ধু বান্ধৱীসকল MLD এডুকেশ্যনৰ আজিৰ ভিডিঅ'টোত আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল আজিৰ ভিডিঅ'টোত আমি যিসমূহ প্ৰশ্ন উত্তৰ আলোচনা কৰিবলৈ আগবাঢ়িছোঁ প্ৰতিটো প্ৰশ্নই খুবেই ইম্পৰ্টেণ্ট আহি থকা 3rd গ্ৰেড 4th গ্ৰেড বা অসমৰ যিকোনো ধৰণৰ এক্সামবোৰত আচলতে এনে ধৰণৰ প্ৰশ্নসমূহ আহি থাকে। আপোনালোকে অতি গুৰুত্ব সহকাৰে প্ৰশ্নবোৰ শুনিব। ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনাক এটা ৰিকুৱেষ্ট, আপুনি যদি আমাৰ চেনেলটোত প্ৰথমবাৰৰ বাবে ভিডিঅ' চাইছে তেন্তে এটা ছাবস্ক্ৰাইব কৰিব, কিয়নো আমি প্ৰতিদিনে এনে ধৰণৰ ভিডিঅ'সমূহ আপোনালোকৰ মাজলৈ লৈ আহোঁ। তেন্তে বলক দেৰি নকৰি আমি প্ৰশ্ন উত্তৰবোৰ ডিছকাছ কৰোঁ। প্ৰথম প্ৰশ্ন, ফুলগুৰিৰ ধেৱা কেতিয়া হৈছিল? এনচাৰ, মই প্ৰায় 3 ছেকেণ্ড সময় এটা গেপ ৰাখিম যাতে আপুনি উত্তৰটো এবাৰ ভাবি ল'ব পাৰে। 1861 চনত। 2 নম্বৰ প্ৰশ্ন, বংগৰ পৰা অসম কেতিয়া পৃথক হৈছিল? এনচাৰ, 1876 চনত। 3 নম্বৰ প্ৰশ্ন, পথৰুঘাটৰ ৰণ কেতিয়া হৈছিল? উত্তৰ 1894 চনত। 4 নম্বৰ প্ৰশ্ন, অসম মহিলা সমিতিৰ জন্মদাতা কোন? এনচাৰ, চন্দ্ৰপ্ৰভা শইকীয়ানী। নেক্সট প্ৰশ্ন, শ্বিলঙত অসমৰ ৰাজধানী কেতিয়া স্থাপন কৰা হৈছিল? এনচাৰ, 1864 চনত। বন্ধুসকল এই কুৱেশ্যনবোৰ কিন্তু প্ৰায় আহি থাকে, খুব মনোযোগেৰে আপোনালোকে শুনিব, নতুবা স্ক্ৰীনশ্বট লৈ ল'ব বা লিখি ল'ব পাৰে। নেক্সট প্ৰশ্ন, অসমীয়া ভাষাৰ পুনৰ প্ৰচলন কেতিয়া হৈছিল? এনচাৰ, 1873 চনত। নেক্সট প্ৰশ্ন, মানৰ প্ৰথম অসম আক্ৰমণ কেতিয়া হৈছিল? এনচাৰ, 1817 চনত। নেক্সট প্ৰশ্ন, অসমৰ ছাত্ৰ সমাজক সংগঠিত কৰাত কোনে নেতৃত্ব লৈছিল? উত্তৰ, দেশপ্ৰাণ চন্দ্ৰনাথ শৰ্মাই। কুৱেশ্যন, নেফাৰ বৰ্তমান নাম কি? এনচাৰ, অৰুণাচল প্ৰদেশ। নেক্সট প্ৰশ্ন, ইয়াণ্ডাবু সন্ধি কেতিয়া স্বাক্ষৰিত হৈছিল? এনচাৰ, 1826 চনৰ 24 ফেব্ৰুৱাৰীত। বন্ধুসকল মনত ৰাখিব, ইয়াণ্ডাবু সন্ধি ব্ৰিটিছ আৰু ব্ৰহ্মদেশৰ মাজত হৈছিল। প্ৰশ্ন নং 11, অৰুণোদয় কেতিয়া আৰু কোন ঠাইৰ পৰা প্ৰকাশ হৈছিল? এনচাৰ, 1846 চনত শিৱসাগৰৰ পৰা। নেক্সট প্ৰশ্ন, মহাত্মা গান্ধীয়ে কেতিয়া অসম ভ্ৰমণ কৰিছিল? এনচাৰ, 1921 চনত। মনত ৰাখিব। কুৱেশ্যন, অসমত প্ৰথম চিপাহী বিদ্ৰোহ কোনে আৰম্ভ কৰিছিল? এনচাৰ, মণিৰাম দেৱানে। নেক্সট প্ৰশ্ন, অসমত কেতিয়া বঙালী ভাষাৰ প্ৰচলন হৈছিল? এনচাৰ, 1830 চনত। নেক্সট প্ৰশ্ন, অসমত কেতিয়া কৃষক বিদ্ৰোহ হৈছিল? এনচাৰ, 1861 চনত। প্ৰশ্ন 16, মণিৰাম দেৱানৰ লগত কাক ফাঁচি দিয়া হৈছিল? এনচাৰ, পিয়লি বৰুৱাক। প্ৰশ্ন 17, মণিৰাম দেৱানক ক'ত বন্দী কৰি ৰখা হৈছিল? এনচাৰ, আলিপুৰ জেইলত। নেক্সট প্ৰশ্ন, আজান ফকীৰৰ প্ৰকৃত নাম কি আছিল? এনচাৰ, শ্বাহ মিৰাণ। নেক্সট প্ৰশ্ন, আহোমৰ দিনত 6000 পাইকৰ ওপৰৰ বিষয়াজনক কি বুলি কোৱা হৈছিল? এনচাৰ, ফুকন। বন্ধুসকল প্ৰশ্নবোৰ মই বাৰে বাৰে কৈ আছোঁ, খুব ইম্পৰ্টেণ্ট। কিছুমান ইউটিউবাৰৰ দৰে 100মান প্ৰশ্ন আনি মোৰ টাইমটো মই মেইনটেইন কৰি লোৱা নাই, কেৱল আপোনালোক উপকৃত হোৱাকৈহে কুৱেশ্যন এনচাৰবোৰ আনিছোঁ।
ডিমাপুৰৰ প্ৰাচীন নাম কি আছিল? এনচাৰ হিৰিম্বাপুৰ। নেক্সট কুৱেশ্যন, ৰামায়ণ প্ৰথমে কোনে অসমীয়ালৈ অনুবাদ কৰিছিল? এনচাৰ মাধৱ কন্দলী। নেক্সট প্ৰশ্ন, ৰামায়ণখন কোনে প্ৰথমে গদ্যত লিখিছিল? এনচাৰ ৰঘুনাথ মহন্তই। নেক্সট কুৱেশ্যন, কোনে প্ৰথমে শদিয়া খোৱা গোহাঁইৰ পদ পাইছিল? এনচাৰ ফ্ৰাচেংমুং বুঢ়াগোহাঁই। নেক্সট কুৱেশ্যন, হাজোৰ পুৱামক্কা কোনে সাজিছিল? এনচাৰ গিয়াছুদ্দিন আউলিয়াই। নেক্সট কুৱেশ্যন, আহোমৰ কোনখন যুদ্ধত প্ৰথমে খাৰ বাৰুদ ব্যৱহাৰ হৈছিল? এনচাৰ শলাৰগড়ৰ যুদ্ধত। নেক্সট কুৱেশ্যন, বিবুধি গড় কোনে সজাইছিল? এনচাৰ পূৰ্ণানন্দই। নেক্সট কুৱেশ্যন, প্ৰথম ঘূৰণীয়া মেজমেলত অসমক কোনে প্ৰতিনিধিত্ব কৰিছিল? এনচাৰ চন্দ্ৰধৰ বৰুৱাই। নেক্সট কুৱেশ্যন, মণিৰাম দেৱানক কোন চনত ফাঁচি দিয়া হৈছিল? এনচাৰ 1858 চনৰ 26 ফেব্ৰুৱাৰীত। আপোনালোকে তাৰিখটো মনত ৰাখিব। নেক্সট কুৱেশ্যন, আছাম এছ'চিয়েশ্যন কেতিয়া গঠন হৈছিল? এনচাৰ 1903 চনত। নেক্সট কুৱেশ্যন, আছাম এছ'চিয়েশ্যনৰ প্ৰথম সভাপতি কোন আছিল? বন্ধুসকল, এই প্ৰশ্নটোৰ উত্তৰ আপোনালোকে কমেণ্ট বক্সত জনাব। বন্ধুসকল, আজিৰ ভিডিঅ'টো আৰু দীঘলীয়া নকৰি ইমানতেই সমাপ্ত কৰিম। আপোনালোকে আমাৰ চেনেলত বিভিন্ন ধৰণৰ কুৱেশ্যন এনচাৰসমূহ দিয়া আছে, ইম্পৰ্টেণ্ট চাব পাৰে। ধন্যবাদ।